হেল্ল' বন্ধুসকল, আমি এতিয়া ভৈৰৱপুৰ যাম। ভৈৰৱপুৰ মানে চিলাপথাৰৰ পৰা প্ৰায় চাগে 8 কিলোমিটাৰমান হ'ব নেকি, প্ৰায় 8 কিলোমিটাৰমান হ'ব চাগে দেই, ইমান নাজানো ভালকৈ, হ'লেও বহুত দূৰ আছে। মই বৰ্তমান চিলাপথাৰ এয়া ঘৰৰ পৰা ওলামগৈ। ঘৰৰ পৰা ওলাই ভৈৰৱপুৰত যাম। ভৈৰৱপুৰত লগৰ আছে আৰু লগৰক লৈ আমি পূৰা কুলি বজাৰ যাম, মানে আমাৰ দেওবৰীয়া বজাৰ যাম। যিহেতু আজি দেওবাৰ আৰু দেওবাৰ বুলি আমি আজি আপোনালোকক দেওবৰীয়া বজাৰো দেখুৱাবলৈ যত্ন কৰিম। বলক পলম নকৰি আমি দেওবাৰ বজাৰ যোৱাৰ আগতে আমি তাৰ যিটো গাঁৱৰ পৰিৱেশো দেখুৱাবলৈ যত্ন কৰিম। গাঁৱৰ যিহেতু একা বেকা ৰাস্তা, আপ ডাউন, যিহেতু আৰু তাত বানপানী হয়, বানপানীয়ে নহয় আৰু যিহেতু নদী পানী হয়, বৰষুণ দিলে যিহেতু কেনেকুৱা গাঁৱৰ অৱস্থা হয় তাৰো আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু লগতে বিভিন্ন ধৰণৰ খেতি পথাৰ কেনেকুৱা অনিষ্ট হয়, আৰু যিহেতু দলঙৰ ব্যৱস্থা আমি আপোনালোকক আজি দেখুৱাবলৈ যত্ন কৰিম, আৰু বজাৰৰ কিছু আভাস অলপ দিবলৈ যত্ন কৰিম। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে কৈ থওঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। চ' ইমানেই। এয়া আহি আমি প্ৰায় ভৈৰৱপুৰ পালোঁ, আৰু ভৈৰৱপুৰৰ লগৰক লৈ আমি কলি বজাৰলৈ যাত্ৰা কৰিছোঁ। এয়া চাওক, আৰু এয়া চাওক, জীৱনত প্ৰথমবাৰ লোকেল এটা দলং বা লোকেল এটা ব্ৰিজ, যিটো ব্ৰিজৰ ওপৰেদি মোৰ অল্ড মডেল বসন্তীখন পাৰ হৈ যাব। এয়া চাওক, আমি পাৰ কৰি আছোঁ, এটা নতুন অভিজ্ঞতা। চাওক, আপোনালোকে দেখিছে না, সৌখন চাওক খেতি পথাৰ আছিল, চব বালিৰে পুতি দিলে। চাওক না কেনেকুৱা খেতি পথাৰৰ অৱস্থা কৰি দিছে, কি কৰা যায় আপোনালোকে ভাবক একবাৰ। চাৰিওফালে খেতি পথাৰ, এইখন যে নৰা আছিলে, এইখন ধাননি পথাৰ আছিলে, চব বালিৰে পুতি দিয়া হ'ল। আপোনালোকে ভাবি চাওক কেনেকুৱা এখন পৰিস্থিতি হয় বাৰিষাত। যিটো পৰিস্থিতি দেখিলে হয়তো আপোনালোকে ভাবিব কেনেকুৱা ধৰণৰ ইয়াত পানী হয়। এয়াই গাঁৱৰ ৰাস্তা, কিমান যদিও বেয়া হ'লেও ইয়াত বহুত ভাল লাগে। যি নেকি গাঁৱত থাকি ভাল পায়, গাঁৱৰ পৰিৱেশৰ লগত এডজাষ্ট হ'ব পাৰে, তেখেতে তাতেই সপোন ৰচে। এয়া চাওক গাঁৱৰ ৰাস্তা, হ'লেও আমি বেয়া নাপাওঁ, আমি তিৰপুল গৈ আছোঁ। আপোনালোকে এবাৰ ভাবি চাওক কিমান আমাৰ আগ্ৰহ আছে, য'ত এনেকুৱা ৰাস্তাত আহি আছোঁ। এয়া চাওক ৰাস্তাৰ অৱস্থা চাওক। আমি বৰ্তমান কি গাঁও হয় এইটো? এয়া বৰ্তমান আমি মহাৰাণীত উপস্থিত হৈছোঁ। আহি আমি দ্বিতীয়খন লোকেল ব্ৰিজ পাইছোঁ, যিটো নেকি ব্ৰিজ দেখিয়ে বৰ ভয়ংকৰ যেন অনুমান হয়। এয়া আপোনালোকে আমাৰ সৌখন আগে গৈ আছে এটা বাইক, যিটো নেকি বাইকে আমাৰ সন্মুখেদি পাৰ হৈ গ'ল, কিন্তু আমাৰ একচুৱেলি হেবিট নাই। যিটো নেকি এই দলঙৰ যিটো ভয়ানক এটা দলং, সেইটো দলঙৰ ওপৰেদি আমি স্কুটি পাৰ কৰাবলৈও ভয়, যিহেতু আমাৰ হেবিট নাই। তাৰ বাবে সেয়া মোৰ লগৰজন আনি আছে, তেখেতে আধা আনি তেওঁ ৰিস্ক নলয় হেনো, তাৰ কাৰণে মই আগত গৈ ঠেলিবলৈ আগুৱাই আহিলোঁ। প্ৰথমতে আমাৰ এটা লগৰ ইয়াত আছে, আমি ইয়াক লগ ধৰিম। মানুহটো আছে নাই নাজানো দেই। চাওক পৰিৱেশ কিমান ধুনীয়া। ৱাও পৰিৱেশ দেখো ভাই, পৰিৱেশ দেখো। গাঁৱৰ পৰিৱেশ দেখো। ৱাও, আৰু এয়া আমাৰ বাইক ৰাইডাৰটো ডেঞ্জাৰ, মানে নকবি আৰু, তামাম একা বেকা। এইফালে গাঁৱৰ ৰাস্তা পাই মানে ভাবিছে নেকি 4 লাইন ৰাস্তা বুলি। তাতে আকৌ আমাৰ জানই অল্ড মডেল বসন্তী বাইকখনকে লৈ আহি আমি লগৰ এজনৰ দোকান পালোঁ। আমাৰ লগৰ এজনৰ দোকান আগত আছে নহয়, সৌখনে আমাৰ লগৰজনৰ দোকান। যে আমাৰ হাইৱে আমি এয়া দেওবাৰ আজি গৈ আছোঁ। দেওবাৰ এয়া আমি পাওঁ অৱস্থা, দেওবৰীয়া বজাৰ। এয়া আপোনালোকে সৌৱা দেখিছে নহয়, সৌখনে কলি বজাৰ মানে দেওবাৰ বজাৰ। তাত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়, আৰু সৌখন আমাৰ সৰ্বোদয় উচ্চতৰ মাধ্যমিক বিদ্যালয় স্কুল। এয়া চাওক, আহি আমি ফাইনেলি দেওবাৰ বজাৰ পাই গ'লোঁ, আৰু এয়া আমি বজাৰলৈ যাত্ৰা কৰিছোঁ। এয়া চাওক বজাৰৰ মানুহেই মানুহ। সেইখনে দেওবাৰ বজাৰ। এয়া চাওক, ইয়াত কি বস্তু নাপায় আপুনি চাওক। কাঁহীৰ পৰা ধৰি, বেগৰ পৰা ধৰি, মিঠাই চিঠাইৰ পৰা ধৰি আপুনি সকলো বস্তু পোৱা যায়, কেঁচাৰ পৰা আপুনি অন্তলৈ। এয়া চাওক দেওবৰীয়া বজাৰৰ যি মানুহৰ সমাগম। এয়া চাওক
কিমান মানুহেই মানুহ এয়া চাওক আপোনালোকে। যিহেতু মোৰ ড্ৰোন কেমেৰা নাই আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাবলৈ, হ'লেও অলপ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ। যিহেতু আমি বহুত দূৰৰ পৰা আহিছোঁ, কিবাটো এটা খাব লাগিব ন। সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ জেলেপি খাম বুলি, আৰু আমি জেলেপি দোকান বিচাৰি ফাইনেলি আমি এটা জেলেপি দোকানত পাই গ'লোঁ। আৰু জেলেপিৰ দাম দৰ মিলাই মেলি 1 পোৱামান ল'লোঁ, আৰু 1 পোৱাৰ দাম 30 টকা। আৰু আমি জেলেপি খাই আমি বিদায় লৈছোঁ। বাই বাই কলি বজাৰ আৰু দেওবৰীয়া বজাৰ, বাই বাই।